দেউতা আজি আমি খানা খাব যাওঁ হয়নে বোপাই তই খানা খাব যাওঁ নেকি জানুৱাৰী আহিছেহে জোঁৱাই দিয়া ডিচেম্বৰ লাষ্ট পাইছেহি খাব দিয়া ৰংমনক নহয় ককা আমাৰ লগৰকেইটাই লাষ্ট বছৰ বুলি খানা এটা খাওঁ হ'ব খোৱা যোৱা ৰংমন ভালকে খাবা বেছি দূৰ নেযাবাগৈ হ'ব ককা বাই বাই দেউতা 200 টকা এটা দিয়া ইমান টকা নি তই কি খাবিগে ঐ ৰং মোৰ ওচৰত ইমান টকা নাই 100 টকা এটা আছে লৈ যা হ'ব দেউতা দিয়া হ'ব ল পইচা ল ঐ ৰমেন পইচা আনিলি নে আনিলো ৰং মই পইচা আনিলো মোৰ ওচৰত আকৌ বেছি পইচা নাই 50 টকা এটাহে আছে 50 টকা আনি কি খাবি ঐ হ'ব দে কিবা এটা খাম আৰু পিছে ক'ত খাবিগে ঐ খানা বল ওচৰৰ নদী পাৰতে যাওঁ বল ঐ বক্সটো উলিয়া আকৌ গান এটা শুনো উলিয়াইছো তই মোৰ দেউতাই ফোন কৰিছে দেউতা কোৱা কি হ'ল মই খানাত আছো হয় নেকি গৈ আছো ৰবা হয় আজি খানা খোৱাটো নহ'ব ঐ মোক দেউতাই ঘৰলৈ মাতিছে মই যাওঁগৈ হ'ব দে আজি নেখাওঁ খানালে যাওঁগৈ আৰু আজিৰ পৰা তহঁতৰ লগত খানাই নাখাওঁ যা খানা খাবলৈ আহি পেলাই এইবোৰ কৰি থাকো মই যাওঁগৈ